ভিডিঅ'টো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। এয়া চাহকাপ খাব লৈছোঁ গাজা, খাজা, গোলা আৰু বুনিয়াৰ লগত, ভুজিয়াৰ লগত। এয়া আকৌ মানুহজনে মাংস অলপমান আনিলে। ইফালে আলু কাটি, ইফালে আদা নহৰু পেষ্ট খুন্দনাতে খুন্দি থৈছোঁ। মিক্সাৰত নিপিছোঁ আৰু বেছি নহয় যে অলপমানহে, সেইকাৰণে মিক্সাৰত নিপিছোঁ, খুন্দনাতে খুন্দি দিওঁ। আৰু মই মানে বেছি মিহি অলপ বেয়া পাওঁ, অলপ গোটা গোটি হৈ থাকিব লাগে। ইফালে আকৌ মাংসখিনিও ভাজি আছোঁ। ঘৰত যিবোৰ কৰোঁ তাকে আপোনালোকৰ আগত প্ৰেৰণ কৰোঁ। বাহিৰত গৈতো ভিডিঅ' বনাব নোৱাৰোঁ ন, ঘৰতে থাকোঁ। এইফালে আকৌ বিলাহী এটা কাটি দিলোঁ। বিলাহীটো দিলে মানে কালাৰটো অকণ সুন্দৰ হয়, তাকে দিলোঁ। এইফালে আকৌ মছলাখিনিও দিছোঁ। বেছি মছলা ইউজ নকৰোঁ, যিখিনি নিদিলে নহয়, জিৰা গুড়া, ধনিয়া গুড়া, আকৌ জলকীয়া গুড়া, সেইবোৰে আৰু আদা নহৰু পেষ্ট তাকে দিওঁ। মই বাৰু ইমান পাকৈৰি ৰান্ধনি নহয় দেই, যিখিনি বনাব পাৰোঁ আৰু যেনে তেনে বনাই খাওঁ আৰু। এইফালে মাংসখিনিৰ পৰা তেল চেপাৰেট হৈছে। এতিয়া পানী এড কৰি দিম জোখমতে, অলপ সময় উতলিব দিম। এয়া এতিয়া হৈ গ'ল, পানী শুকালে এতিয়া মোৰ জোখত, এতিয়া হৈ গ'ল। গেছটো